নমস্কাৰ চাবিদাসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যথেষ্ট পৰিমাণে দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় ৫-৬টা বিশেষ শেহতীয়া খবৰ লৈ আহিছোঁ। সেয়া চাব। প্ৰথম খবৰটো আমি পোনে আপোনালোকৰ মাজত লৈ আহিছোঁ, য'ত লিখা আছে জানুৱাৰী ২০২৬-ত 10 বছৰ সম্পূৰ্ণ হ'ব সপ্তম দৰমহা আয়োগৰ দিনত। সেয়েহে অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰেই ঘোষণা কৰিব পাৰে বুলি ইয়াত জনা গৈছে, আৰু যাৰ ফলত এয়া কৰ্মচাৰী সংগঠনে জুলাই মাহৰ পৰা এই দাবী অনুষ্ঠিত কৰি আছে। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত কৰ্মচাৰী পৰিষদৰ লগত কেইবালানিও বৈঠক অনুষ্ঠিত হৈ যায়, আৰু ইয়াৰ লগতে ষ্টাফ ছাইডৰ ফালৰ পৰাও কেন্দ্ৰীয় চৰকাৰৰ লগত অচিৰেই বৈঠক সম্পাদন হৈছে, আৰু আশা কৰা গৈছে যে আপোনাৰ অহা নতুন বাজেটত ২০২৫ চনতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰ্গে বাঞ্চৰ প্ৰতি লক্ষ্য ৰাখি আৰু আপোনাৰ 10 বছৰ সম্পূৰ্ণ হোৱাকে লৈ অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰা দেৱাৰ আপোনাৰ সুখবৰ আহিব পাৰে বুলি জনা গৈছে, আৰু যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আৰু যোৱাকালিৰ এক বাতৰি ভিত্তিত নিম্নতম দৰমহা আপোনাৰ ৫১,৪৮০ টকালৈকে হ'ব পাৰে বুলি জনা গৈছে। আৰু এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল যে যিহেতু আপোনালোকে চৰকাৰী কৰ্মচাৰী, তেনে ক্ষেত্ৰত আপোনাৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰীয়ে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত ডিউটি সম্পাদন কৰিব লাগে। সেয়েহে মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা, মাঘ বিহুৰ পূৰ্বে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু সেয়েহে যিহেতু আমাক কেইজনমান কৰ্মচাৰী সুধি আছিল যে আপোনাৰ পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব, তেনেহ'লে মাঘ বিহুৰ আগে আগে আপোনালোকে পঞ্চায়ত নিৰ্বাচনৰ সেই দায়িত্ব সম্পাদন কৰিব লাগিব বুলি জনা গৈছে। আৰু আপোনালোকে এয়া পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰি আপোনালোকে মাঘ বিহুৰ বন্ধত নিজৰ নিজৰ ঘৰলৈ যাব পাৰিব। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল নিজৰ প্ৰাপ্য বিচাৰি অৱস্থান ধৰ্মঘট। অৱসৰকালীন সা সুবিধাৰ পৰা বঞ্চিত পৰিবহণ নিগমৰ ১,৪৯৫গৰাকী কৰ্মচাৰী, আৰু সেয়েহে বাৰম্বাৰ প্ৰতিবাদ স্মাৰকপত্ৰ প্ৰদানৰ পাছতো নাপালে সঁহাৰি, আৰু সেয়েহে পৰিয়ালসহ ৰাজপথত আন্দোলনৰ হুংকাৰ। আৰু সেয়েহে অৱসৰকালীন সা সুবিধাৰ পৰা বঞ্চিত পৰিবহণ নিগমৰ ১,৪৯৫গৰাকী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘটৰ বিশেষ শেহতীয়া খবৰ। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল শিক্ষক অনুপস্থিতি, যাৰ ফলত কঠোৰ হৈছে শিক্ষা বিভাগ, আৰু যাৰ ফলত দৰমহা কৰ্তনৰ হুংকাৰ দিছে যে শিক্ষক কৰ্মচাৰীসকলে যদিহে শিক্ষা হেতুত তেওঁলোকে উপস্থিতি নিদিয়ে, তেনেহ'লে তেওঁলোকৰ নৱেম্বৰ মাহৰ পৰা দৰমহা কৰ্তন কৰা হ'ব বুলি এয়া আপোনাৰ জনা গৈছে, এক বিশেষ শেহতীয়া খবৰ। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল অষ্টম দৰমহা আয়োগ মতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব পাৰে। আৰু ইয়াকে লৈ কোৱা হৈছে যে বিভিন্ন মহলে দাবী কৰিছে যিটো ২.৫৭ কৰা হ'ব বুলি জনা গৈছে। আনহাতে কিছুমান চেনেলে ১.৯৭ হ'ব বুলি তেওঁলোকে কৈ আছে। আৰু তেনেস্থলত আপোনালোকৰ যি ন্যূনতম দৰমহা সেয়া ২.৮৬ হ'লে আপোনালোকৰ ন্যূনতম বেতন ১৮,০০০ টকাৰ পৰা ৫১,৪৮০ টকা হ'ব। আনহাতে ফিটমেণ্ট ফেক্টৰত যদিহে ১.৯৭ কৰে, তেনেহ'লে এয়া ১৮,০০০ টকাৰ পৰা ন্যূনতম দৰমহা বৃদ্ধি হৈ ৩৪,০০০ টকা হ'ব বুলি জনা গৈছে। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল ৪ বছৰে ওলমাই ৰাখিলে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি, আৰু সেয়েহে চৰকাৰৰ ওপৰত আস্থা হেৰুৱালে আৰু ন্যায়ালয়লৈ যাব ২,২০০ শিক্ষক। কিয়নো ২,২০০ শিক্ষক তেওঁলোকৰ নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে ৰৈ আছে, আৰু সেয়েহে তেওঁলোকে ন্যায়ালয়লৈ যাবলৈ মন মেলিছে। আৰু এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল পেঞ্চন নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অনলাইন মডেলৰ জৰিয়তে এই ফৰ্মখন জমা দিব লাগিব, আৰু সেই ফৰ্মখন হ'ল আপোনাৰ আবেদনৰ প্ৰপত্ৰ ৬। তেওঁলোকে আবেদন দাখিল কৰিব লাগিব, আৰু এই প্ৰপত্ৰ কেৱল ভৱিষ্যত বা EHRMS 2.0 প্লেটফৰ্ম ব্যৱহাৰ কৰি অনলাইনযোগে পূৰণ কৰি জমা দিব পাৰিব। আনহাতে আপোনালোকৰ নৱেম্বৰ মাহতে লাইফ চাৰ্টিফিকেটসমূহ জমা দিব লাগিব, আৰু যাতে আপোনালোকৰ পেঞ্চন সুচাৰুৰূপে লাভ কৰে, সেয়ে আপোনালোকে আপোনাৰ নৱেম্বৰ মাহতে যাতে লাইফ চাৰ্টিফিকেটসমূহ জমা দিয়ে আপোনালোকে অনলাইন আৰু অফলাইন নাইবা বেংকত গৈ আপোনালোকে সেয়া জমা দিব পাৰিব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।